আমাক বেলেগ নহয় পাদে কৈছো ৰ'ব আপোনাৰ পৰা তিৰি ৰাতিপুৱা যোৱাকালি পলে গুচি গৈছি বেলেগ এটা ল'ৰাত তাকে চালাই ভদ দিবেৰ বিলাক গৰুটো ক'কবা গুচি গেল মই বিচৰু ক'তো ধুন বিচৰিয়ে বনাই আই না কোনোবা চোৰ বা ডকাইতে গৰুটো লৈ গেল মোৰ যদি কিবা কাৰণত চোৰাই মোৰ গৰুটো লৈ গৈছি মইতো আন জীয়ে থাকি লাভে নাই সদায় 5 লিটাৰকৈ গৰুটো গাখীৰ দিয়ে আই নাই হয় মই ঠিকে ভাবছো মোৰ গৰুটো চোৰাই নিছি নহ'লে মই প্ৰত্যেকবাৰে পথাৰত গালি আই বুলি ক'লি গৰুটো দাউৰি আহে মোৰ ওচৰত হাও এটো দিন বুৰুৱা হাও বুৰুৱা এবা ভদ্দিবেৰ বিলে পথাৰত বহি কেনকে কান্দি আছে বুৰুৱা এই ভদ্দিবেৰ বিলেখান আপুনি চৰাক পৰা মানুহ নিছে পথাৰত বহি কেনকে কান্দি আছে কওকচোন নাই আন মই তাক বিচাৰি লাভ নাই তাই মোক এৰি আন গুচি গেল আৰে বুৰুৱা কি এৰি গুচি গেল বুলি কৈ আছে নো বুৰুৱা ভালকে নককে কি কবা খুজি আছ মই ভালকে বুজি পোৱা নাই বান্দাৰ পাৰে তইৰ পৰা যাৱাই মই কিবা এনে টেনচনত আছো মোক যি এৰি গুচি গেল পাৰে আৰু তই উল্টি ঘূৰি আনিব পাৰবি নেকি এইটো বস্তু দেখা গৈছে বুৰুৱাক ঘৈণীয়াকে এৰি গৈছি সম্ভৱ কাৰণ নহলে বুৰুৱা ইমান কবাৰ কাৰণে লাজ নকৰে বুৰুৱা দুখ নকৰব আন কিনো কৰব আৰু উপায় নাই তাই আপোনাক এৰি পেলাই বেলেগত ক'তো গুগুত থাকিব নোৱাৰে এই গছবোৰা মৰণ নহয় পাদে এই ভদ্দিবেৰ বিলাক তোক মই গলত ধৰি পেলাই মুটকি মাৰিম ভালে পৰা যা ভাই ভালে ইয়াৰ পৰা যোৱাটোৱে ভাল হ'ব নহলে বুৰুৱাৰ যি ঘৈণীয়াকৰ ওপৰত খং উঠি আছে সেইগিলা খং মোৰ ওপৰতে পলাব আৰু শুনো চালা এই মোৰ গৰমখনত ধৰি ক'তো ওলবা নৰা হৈছো আই হৌতো দে প্ৰদীপ এই গৰমখনত ওলাই আহিবই নোৱাৰি যদি কিবা কাৰণত গৰমত ঘৰৰ পৰা ওলাই গালত এটা ছানস্ক্ৰীম ঘঁহিবি গম পাইছা তেতিয়া তো কলা নহয় শুনো তই গোটা ছানস্ক্ৰীম ঘঁহা কথা কা কাউৰো গাখীৰ দি গা ধুলেও বগা নহয় গম পাইছা अबे साले तभी मैंने হাও পাদে কি হলা কাই তোৰ এই ভদ্দিবেৰ বিলাখান তই মুখ চুখ মিলি কি আহিছে আই ৰয় তই মুখ মেলি আহা কথা কোৱা মোক মই যি বস্তু দেখি আছো আজি ৰাতিপুৱাই বুৰুৱাক এৰি পেলাই ঘৈণীয়াক গুচি গৈছি কিনো কয় তই বৰুৱাক ঘৈণীয়াকে এৰি পেলাই গুচি গৈছি তো শুনি পেলাই তও আচৰিত হৈছে না কিন্তু ময়ো আচৰিত হৈছো গম পাইছা না চালা এই বয়সত ন ঘৈণীয়াকে বুৰুৱাক এৰি পেলাই কিয়নো গুচি যাবা লাগে ইচ পাদে এতিয়া বৰুৱা এতিয়া কি কৰিব একলা কথাটো শুনি পেলাই বৰ বেয়া লাগে জানা না বাদে বল ইয়াৰ পৰা সোনকালে যাৱা আমাৰ কথাটো শুনি বহুত বেয়া লাগিল জানা না বল কিনো কৰবি আন কি তাওলা বডি বিল্ডাৰ পিছে কোৱা দেহিৰ পাদে নাই মই দোকানখনক আহি পেলাই দুখনমান কিতাপ কিনি নিওঁ আমাৰ এওঁ বোলে এইবাৰ হেল্থৰ পৰীক্ষা দিব সেইকাৰণে ভাবিলো দুখনমান কিতাপে লৈ যাওঁ একেলগে পঢ়ি পেলাই কিবা চাকৰি দিতে পালি মোৰে ভাল হ'ব দেচোন নেকি ঠিকে আছে দে চাকৰি লোৱাটো ভাল কিন্তু এটা কথা তোমাৰ যদি বৌয়েৰে চাকৰি পায় আমিতো চাকৰি নাপাওঁৱে কেতিয়াবা ঘৰত কিবা হাজিৰা কৰিব লাগিলে আমাৰ দেখি চাব একবাৰ আমাক নাম তাকৈ নাপাৰিব সেই পাদে তও এনেকে কৈ পেলাই মোক লাজকে দে আই পিছে এটা কথা গম পাইছে না বনাই কি কথা হয় তো গমেই বনাই বুঢ়াৰ ঘৈণীয়েক যে বলে গৈছে তই গমেই বনাই বুঢ়াৰ ঘৈণীয়াকে যোৱাকালি ৰাতিপুৱাই বুঢ়াকে দি পেলাই গুচি গৈছি বেলেগ এটা ল'ৰাৰ লগত কিনো কয় চালা মই বুঢ়াৰ ঘৈণীয়েকক এনাই বুলি ভাবা নাছিলো দেই ইচ কথাটো শুনি পেলাই বহুত বেয়া লাগিল আগবাৰ বুঢ়াৰ তাকে যাই পেলাই বুঢ়াক অলপমান বুজাই থৈ আহিব লাগব চালা গৰুটো যোৱাকালি হৰাল ইটাকলৈকে বেছি নাপলোৱে আই কলিতা দেখোন পিছে আমাৰ ঘৰত যে বহুত দিন নাহা মানুহটো আহিলে বুঢ়া কি কয় মইতো আপোনাক বয়া নাপাওঁ আপোনাৰ ঘৰত মই এনে নাহিলো বুলি এতিয়া আপোনাৰ ঘৰত মই দুখৰ কাৰণে নাহিম নেকি বুঢ়া কথাটো শুনি মোৰো বহুত বেয়া লাগিল তোনাও কথাটো গম পাইছ নেকি তোহা কি কৰিবি আন উপায়তো নাই মই কালিৰ পৰা এতিয়ালৈকে মই দুখে কৰি আছো জানো না ভাতে খাব পৰা নাই বুঢ়া ভাত খাব ৰাখিব ভাত যদি নাখায় আপুনি দুৰ্বল হৈ যাব বুঢ়া আপুনি এটা কথা কেতিয়াও নাহিব তাই আপোনাক এৰি পেলাই কেতিয়াও সুখত থাকিব নোৱাৰে কলিতা খৰকি বুক কৰিছি কলিতা তুমি কি কৈ আছা এইগিলা তো মই ঠিকে কৈ আছো বুঢ়া আপুনি দুখতে এনেকে বহি আছে প্ৰতিবাৰে শুনো ৰো নাই আজি যে চব মোৰ ঘৰত আছে কিস্তু কি বুঢ়া আপুনি দুখ নকৰব তাই আপোনাক এৰি গুচি গেল কি হল আমি আছো দক চিন্তা কৰিবা নালাগে তনে মোক কোনে এৰি গুচি যোৱা বুলি কৈ আছা নো বুঢ়া যোৱাকালি আপোনাক এৰি পেলাই মিছেছে বেলেগ ল'ৰা এটাত তাকে পলাই যোৱা নাই মইতো তাকে কৈ আছো তনে মোক কোনে এৰি যোৱা কথা কয় আমাৰ এও এৰি যাব তনে পাগলা চাগলা হলি নেকি চালা যোৱাকালি ভদ দিবি বিলাক ঘৰটো হৰাই পেলাই মই এতিয়ালৈকে বিচাৰি পোৱা নাই মই তাৰে কথা বুঢ়ীক কৈ আছো তনে মোক তিৰিবলৈ যাওঁ বুলি তনে কুৰি কলা কাই কৈছি বুঢ়া আপোনাৰ গৰুহে হৰাইছি আমাক বেলেগ নহয় পাদে কৈছি ৰ'ব আপোনাৰ পৰা তিৰি ৰাতিপুৱা যোৱাকালি পলাই গুচি গৈছি বেলেগ এটা ল'ৰাত তাকে মোকো পাদে কৈছি কি কৈছা তই পাদে মোৰ কথা এনকে কৈছি আৰু তন্দে বুঢ়বাকৰ নিচিনা সি কৈছি তনে শুনছি চালা সেই পাগলাটোৰ কথা মই বিশ্বাস কৰে না চালা এই পাদেকো মই ভাল শিক্ষা দিম সি এইবাৰ মোৰ ঘৰক আহক একবাৰ আৰু তন্দেও ইয়াৰ পৰা ভালে যা চালা মোৰ তিৰিবলৈ যাওঁ বুলি মোক ক'বা বলো বুঢ়াৰ মস্ত খং উঠছি